এবাৰ মৰম কৰিলে লাহেকে ভণ্টিক লাহেকে কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু এতিয়া মই লৈ আছোঁ মোৰ বাৰ টিকলিজনীক বহুত কিউট হয় ইয়া শুই আছে ধুনীয়াকৈ আৰু এতিয়া মই এইক ল'ব পাৰিছোঁ কিয় জানেনে কাৰণ আমাৰ জীৰ শুই আছে জীৰ সাৰ পাই থাকিলে মোক কাকো ল'ব নিদিয়ে মোৰ সৰু বাৰ ছোৱালীজনীকো নিদিয়ে একো ল'ব নিদিয়ে মানে কোনো বাচ্চাকে মই ল'ব নোৱাৰোঁ সি যেতিয়া শুৱে মই তেতিয়া মানে মোৰ ইচ্ছাটো পূৰণ কৰি লওঁ আৰু এতিয়া সেইকাৰণে তাই শুই আছে যদিও তাইক লৈ আছোঁ আদতটো অলপ বেয়া কৰি আছোঁ কিন্তু ল'বলৈ ইমান মন যায় নিদিয়ে সি ল'বলৈ পূৰা চিঞৰ বাখৰ আৰু এনেই কান্দোৰা হৈ আছে আৰু তেতিয়া বেছি কন্দোৱাতকৈ মই সেইকাৰণে নলওঁৱেই আৰু মই ভাবি আছোঁ অলপ অলপকৈ যেনেকৈ হওক মই মানে ভিডিঅ' কৰি থ'ম আৰু সেনেকৈ বনাম নহ'লে মই সদায় আগতে ভালকৈ ভাবি মানে যেতিয়া আহোঁ ভাবোঁ কি নাই ভালকৈ বনামকৈ ভাবি থাকোঁতে গুচি যায় বনোৱাই নহয় সেইকাৰণে এতিয়াৰ পৰা টুকুৰা টাকৰা এনেকৈ যি হৈ থাকে বনাই গৈ থাকিম আৰু এইফালে আমাৰ বা দুজনীয়ে বনাই আছে এজনীয়ে পিঠা বনাই আছে আৰু এজনীয়ে চাহ বনাই আছে একদম স্পেচিয়েল পিঠা মানে পিঠাগুড়ি খুন্দি তাৰপিছত এয়া পিঠা বনাই আছে এয়া বৰপিঠা আৰু পিঠাকেইটা ধুনীয়া হৈছে আৰু সেইবাৰে বনাই আছে চাহ কাজু বৰফি খাইছা ইয়াতে আহিলে মোৰ কাজু বৰফি প্ৰিয় A few moments later আৰু এতিয়া অলপমান ওলাই আহিলোঁ মানে আজি আমাৰ প্লেনটো কি আজি আমি বাহিৰত ডিনাৰ কৰিম আৰু বাৰ দুটামান বস্তু ল'বলৈ আছিলে বাৰ মানে চিকেনৰ কিবা গিফ্ট দিব তাই গিফ্ট ল'ব আৰু এনেই ওলাই আহিলেতো কিবা কিবি চোৱাই হয় সেইকাৰণে আমি এতিয়া ট্ৰেন্সত আহিছোঁ আৰু এতিয়া বস্তু চাই আছে আমাৰ টিকলিজনীয়ে বোলে চেণ্ডেল লয় সেইকাৰণে চেণ্ডেল চাই আছে হাই আৰু বায়েও চাই আছে কোনযোৰ পচন্দ হৈছে তোমাৰ আৰু আমি শ্বপিং কৰিলোঁ কি শ্বপিং কৰিলোঁ মই বাৰু আপোনালোকক দেখুৱাম আৰু এতিয়া আহিছোঁ আমাৰ চাৰিতে থকা ৰেষ্টুৰেণ্ট এখনত খাবলৈ হোটেল পেৰাডাইজ বুলি আৰু এয়া গৈ আছোঁ আৰু সিহঁতেও মানে পিছৰ ফালে আহিলে আমাৰ তাত ফিছ সেইকেইটা ফিছ আহিছে বায়ে আগতে অৰ্ডাৰ দি থৈ দিছিলে অহাৰ লগে লগে খানা পাই গৈছোঁ আৰু বস্তু বহুত ইয়াতে মই এখনতে লৈ লোৱা আছে মানে ইয়াতে থৈ আছোঁ মালাই চিকেন আছে বেবি কৰ্ণ আছে ফ্ৰেঞ্চ ফ্ৰাই বাচ্চাৰ কাৰণে পনীৰ পকোৰা এইকেইটা খাই আছোঁ এয়া ককা খাই আছে এয়া দে তাৰপিছত আমাৰ মানে পূৰা আহিছে চব সৰু বা খাইছা আজি টেষ্ট কৰি চাবলৈ এইটো ব্লু লেমন আৰু এইটো চৰি মিণ্ট মহিটো আমাৰ মেইন কোৰ্চ আহি গ'ল আৰু কৈ দিব কি चिकन सुल्ताना बटर चिकन दाल तड़का वेज पुलाव बटर हाय जीर এফালে আমাৰ জীৰ কি অঁ জিৰে আৰু কেতিয়া তাৰ কাজিন কেইজনী লগ পাই নাজানো আজি সিহঁতৰ লগত লাষ্ট টাইমৰ কাৰণে খেলিছে এই বাৰ টিকলিজনী মানে মাইছোঁ জিৰতকৈ 11 দিনৰ সৰু কিন্তু তাই একদম ধুনীয়াকৈ কথা কয় তাৰ পৰা এতিয়া কিবা খুজি আছে জিৰক
এতিয়া নেক্সট ডে ভিডিঅ' বনাই আছোঁ আজিও আকৌ আমি শ্বপিঙত আহিছোঁ কিন্তু আজি জিতেন্দ্ৰ ভাইটি আৰু জিৰ আহিছে শ্বপিঙত আৰু দেউতা আহিছে দেউতাই এখন চশমাৰ দোকানত আছে আৰু আমাৰ সৰু বাহঁত গ'লগৈ তাৰপিছত ঘৰটো এতিয়া লাহে লাহে খালী হৈ আছে সিহঁত টিকলি কেইজনী আছিলে যে পূৰা ভাল লাগি আছিলে কিন্তু সিহঁত যাওঁতে আৰু পূৰা খালী আৰু কালি ভিনদেউ কালিয়ে গৈছিলে বাৰু গুৱাহাটীলৈকে বা আজি যোৰহাট গৈছে সিহঁতক লৈ পেলাই তাৰপিছত এতিয়া আমাৰ জিৰৰ অলপমান শ্বপিং চলি আছে পূৰা মোক দেখি আৰু আমি বেবী হাগত আহিছোঁ জিৰৰ শ্বপিং কৰিবলৈ খেলা বস্তু দেখিছে সি ইয়াতে অকণমান টান হ'ব হাফ পেণ্ট আছে ন বহুত যে ব্লু কালাৰ কিবা কালাৰ নাই জানো হে গাইজ মই ঘৰৰ পৰা ভিডিঅ' বনাম ভাবি আছোঁ কিন্তু ইমান কেনেকৈ মানে আমি ঘৰত আহিছোঁ এসপ্তাহৰ কাৰণে আৰু ইমান মানে ফাষ্ট দিনবিলাক গৈ আছে ধৰিবই পৰা নাই ওচৰৰ মানুহেও মাতিছে যাব পৰা নাই তাৰপৰা আৰু মানে ঘৰত কথা পাতে এনেকুৱা এইবিলাকতে গৈ আছে সময়বিলাক একদম মানে কেনেকৈ সময় গৈছে গম নাপাওঁ আৰু তাৰপৰা বাৰু আৰু মই ভিডিঅ' বনোৱাই হোৱা নাই সেইকাৰণে ইফালে জিৰৰ গা বেয়া থাকে মোৰ গা বেয়া তেনেকুৱাতে মানে কৈছোঁ নহয় ইমান ফাষ্ট গৈছে এইবাৰ মানে কেনেকৈ টাইম গৈছে একো ধৰিব পৰা নাই বাৰু আৰু কালি দুটামান বজাৰ কৰিলোঁ মই ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কি বজাৰ কৰিলোঁ ৰ'ব মোৰ এতিয়া ভাগিনীজনীক দিছোঁ মোবাইলটো তাই ধৰিব এইজনী আমাৰ কুহি ট্ৰেন্ডছৰ পৰা লৈছোঁ এই কুৰ্তাটো এইটো এনেকুৱা এইটো দাম বেছি নহয় মাত্ৰ 500 তো এইটো দাম লৈছোঁ আৰু এইটো জিতেন্দ্ৰৰ চাৰ্ট মোৰ সৰু বাজনীয়ে দিছে সেইবিলাক তাৰপিছত আৰু এইযোৰ ড্ৰেছ এইযোৰ দিছে মোক মোৰ সৰু বাজনী এইযোৰ ভাল লাগিছে ড্ৰেছযোৰ আটলাণ্টা গৈ পিন্ধিব পাৰি আৰু যে বেবী হাগত গৈছিলোঁ বেবী হাগৰ পৰা জিৰৰ কাৰণে লৈছোঁ অসমৰ চিন বুলিতো কিবা কিবি ল'ব লাগিব অসমত আহি পেলাই অসমৰ কাপোৰ তো এইটো এটা চাৰ্ট লৈছোঁ চাৰ্টৰ ডিজাইনটো খুব ভাল লাগিছে তাৰপৰা আৰু এনেকুৱা এইবিলাক বাৰু তাতেও পালোঁ হয় তথাপি আৰু ইয়াৰ পৰা কিনাৰ মজাটো বেলেগ যে সেইকাৰণে এইকেইটা লৈছোঁ বাচ্ছাৰ কাপোৰ এইটো আৰু এইকেইটা গেঞ্জি আৰু এনেকুৱা এইবিলাক ট্ৰেডিশ্যনেল আৰু এটা ট্ৰেডিশ্যনেল লৈছোঁ সেনেকুৱা তাৰ কাৰণে পাঞ্জাবী চাওকচোন এইটো বৰ ধুনীয়া লাগিছে আৰু কাপোৰটো খুব বঢ়িয়া হয় আৰু তাৰে পাইজামাটো এইটো আৰু আজিৰ ভিডিঅ'টো ইমানতে এৰিছোঁ নেক্সট ভিডিঅ' আকৌ আপোনালোকৰ লগ পাম বাই বাই